और हाँ কি পইচা মানে আৰু 1 ঘণ্টাত বিকাশ চেত্ৰী আহি আছে ডিম্পুৰ দোকানলৈকে দোকান ওপেনিং কৰা আজি নিজৰ দোকান ওপেনিং কৰা অনুভৱটো কেনে হেতু লাগে মই ভাবিছিলো যে এখন সৰুকে কিবা দোকান হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি মই মানে বহুত দিনৰ পৰা লগ কৰিব যাম বুলি ভাবি আছিলোঁ হয়তো আপোনালোকে থাম্বনেইল চাই গমেই পাইছে এই ডিম্পু বৰুৱাৰ ঘৰত সেই দোস্তৰ ঘৰত যাই আছোঁ কিয় কাৰণ আজি যাই আছোঁ আজি এটা ডিম্পু বৰুৱাৰ কাৰণে এটা স্পেচিয়েল দিন ডিম্পু বৰুৱাই বোলে আজি তেখেতৰ এখন যিটো এটা বিজনেছ আৰম্ভ কৰিছে দোকান এখন অপেনিং কৰিব য'ত আই লাভ ট্ৰেভেল এণ্ড ফুডো আহিব আজি গোটেইকেইটাকে একেলগে ডাঙৰ ইউটিউবাৰকেইটাক লগ পাম আৰু সেই লগ পোৱাৰ দৃশ্য মুহূৰ্তবিলাক মোৰ কেমেৰাত বন্ধ কৰি থৈ এটা ব্লগ আজিৰ ভিডিঅ'ত আৰম্ভ কৰিছোঁ বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ লগতে মই গৈ আছোঁ কাৰ লগত জানে আমাৰ মঙলদৈৰে ৰাইডাৰ থমাছ ব্লগৰ লগত গৈ আছোঁ बोलो मुझ लोग वीडियो तो अपना लगे उपभोग करो थॉमस ब्लॉग मेरा घर के सामने आ गया ये हिंदी में बोल रहा हूँ अभी लेकिन मेरा आसामी चैनल है फाइनली आही गल थॉमस ब्लॉग आही गल मोर घर ओसर लगे या नाम इतना आमी गई आसो कत আমি গৈ আছো नलबारी कत हे दोस्त डिम्पू बरुआ घर अभी आज उन लोग का दुकान ओपनिंग होगा ना दुकान ओपनिंग होगा ताते जाम आमी और विकास सेठी आही আছে विकास सेठी हाँ मैं एक बात बोलना चाहता अरे भाई ये और गाइस एक चीज बोलना चाहता हमको कुछ भी आइडिया नहीं था भाई को मैंने आधा घंटा पहले मैंने बोला था कि भाई विकास दा का उसमें स्टोरी में मुझे मिला था आज डिम्पू भाई का मतलब वो सब में ओपनिंग है दुकान पे सोचा फिर भाई को फोन किया भाई बोला भाई चलो ठीक है हम लोग अभी जा रहे हैं गाइस ब्लॉग बहुत धमाका होने वाला है ठीक है आज हम लोग अभी नलबारी तक जर्नी करेंगे हम लोग ठीक है चलिए गाइस हम लोग के साथ आप लोग भी चलिए You don't see the things I see I'll tell you things you won't believe Above the skies overseas I hear them all those places calling me To never give up, to never back down You get through the storm Even the nights the darkest before the dawn Live your life, live your dream It's the sound of soul in me Live your life, live your समझ रहे हो ना फाइनेली बाहिৰৰ চাইলি আহি পালোঁ বাহিৰৰ চাইলি আহি পাই তাৰমানে একচুৱেলি ডিম্পু বৰুৱাৰ ঘৰত যাম ডিম্পু বৰুৱাৰ ফাৰ্ষ্ট টাইম গৈ আছোঁ আৰু আগতে লগ পাইছোঁ কিন্তু ফাৰ্ষ্ট টাইম তাৰমানে ভালকৈ লগ পাম লগ পাই গামোচা এখনতো দিব লাগিব আৰু বাহিৰৰ চাইলি দাদাৰ তাত গামোচা এখন ল'ব আহিছোঁ দাদা গামোচা দিয়কচোন চলিয়ে দিয়ক আৰু এইপিনে থমাছ তুমি ল'বা না গামোচা ল'বা না আৰু দুটাই ল'ম গামোচা মেইন কুঁহিয়াৰ ৰ'দত যোৱা এটা হোটেলত সোমাইছোঁ ৰাতিপুৱাৰ পৰা একো খোৱা নাই চাহ বা পৰঠা এনেকুৱা খাই লওঁ তাৰপিছত গৈ আছোঁ আৰু দুপৰীয়া একেলগে ভাতটো খাম ন থমাছ ভাই খা লো ৰুটি গাইছ ৰুটি চুটি খাই ল'লোঁ খাই লৈ আকৌ এতিয়া যাত্ৰা আৰম্ভ কৰিলোঁ এয়া গৈ আছোঁ থমাছ ভাই ৰাইডিঙত এয়া বাকী চব আহি আছে এতিয়া লগে পাম আৰু চব ডাঙৰ ইউটিউবাৰবিলাকক তাৰপিছত ষ্টৰিত চাইছিলোঁ ষ্টৰিত চাই চিৰাজ ভাইও আহি আছে বোলে হয়তো ৰাস্তাত লগ পাই যাব পাৰোঁ বলক গৈ থাকক আমাৰ লগত You don't see the things I see I'll tell you things you won't believe Above the skies overseas I hear them all those places calling me To never give up, to never back down মজা দুই গিলাচ খাই দিলোঁ গাইছ পেটটো পুৰা ঠাণ্ডা হৈ গ'ল খাই দিলোঁ দুই গিলাচ এতিয়া গৈ থাকোঁ আৰু নে কি
not easy from the start. There were days when I fell apart. Just keep following your heart. Keep that hope, 'cause it's hope that dies the last. To never give up, to never back down. I believe it's true. Every day the sun rises again for you. Live your life, your dream. গাইজ ফাৰ্ষ্ট টাইম ডিম্পুৰ ঘৰত আহি এয়া বিকাশৰ ষ্টৰি চাই কিন্তু বিকাশৰ ষ্টৰি চাই আহিছোঁ ডিম্পুৰ এয়া ঘৰত গাইজ এই ডিম্পুৱে ঘৰৰ ভিতৰত বহিব দিলে য'ত যোনটো ৰুম তাৰমানে অল অসমৰ মানুহে চিনি পায় সেই ৰুমটোৰ ভিতৰত এতিয়া আমি যাব ওলাই আছোঁ চাব আপোনালোকক ৰুমটো দেখুৱাম তাতে আছে দুটা গ'ল্ড প্লে বটন আৰু চিলভাৰ প্লে বটন তিনিটা হৈ গ'ল যিটো ৰুম চবে চিনি পায় যিটো ৰুমৰ পৰা চব ডিম্পুৱে ভিডিঅ' বনায় এই ৰুমটোৰ ভিতৰত আহিলেও আমি দেখুৱাই আছোঁ আপোনাক এইটোৱে ৰুম ডিম্পু বৰুৱাৰ এইটো এটা ৰুম চাই লওক এয়া তিনিটা চিলভাৰ প্লে বটন আৰু দুটা গ'ল্ড প্লে বটন এইটো ৰুমৰ পৰাই ডিম্পুৱে ভিডিঅ' বনায় মই আজি নিজকে সপোন যেন লাগিছে পাগল হৈ গৈছোঁ মই গাইজ বলক এতিয়া আমি ডিম্পু বৰুৱাৰ দোকান অপেনিং কৰিব যাওঁ ঘৰৰ পৰা আমি এতিয়া একদম গোটেইগাল যিমান আছে পূৰা বাইক লাইন আপ হৈ আছে গোটেইগাল আমি ডিম্পু বৰুৱাৰ দোকানখন অপেনিং কৰিবলৈ যাম তাতে একেলগে চব আপোনালোকক দেখুৱাই আছোঁ আগলৈকে ভিডিঅ'টো কেনেকুৱা কি হ'ব গাইজ পাগল হৈ গৈছে মানুহ চাওক না বাইক চাওকচোন একদম ইলেকশ্যনৰ যাতে ৰেলীয়ে হৈছে একদম এটা সৰু সুৰা ইলেকশ্যনৰ ৰেলী হৈছে যাতে চাওক বলক গাইজ আৰু বা দোকানত কিমান মানুহ ভৰ্তি হৈ আছে তাতে ভিডিঅ' বনাব পাৰোঁ নে নোৱাৰোঁ বলক একদম শেষলৈকে চাই থাকক এই আগৰ ৰিপুদা এই টাইগাৰত আছে চিৰাজৰ লগত আছে ডিম্পু এই আগত চাই আছে আপোনালোকে বলক ভিডিঅ'টো শেষলৈকে চাই থাকক বহুত ধামাকা হৈ আছে বলক গাইজ পাগল হৈ গৈছে এতিয়া ইয়াতে ভিডিঅ' বনাব নোৱাৰিম আৰু বিকাশ চেত্ৰী আহিলে চাগে আৰু নেক্সট এম এল ফেমিলিৰ গোটেইগাল মানুহ আহি যাব একদম মানে বহুত ভিৰ হ'ব ইয়াতে চাগে ভিডিঅ' বনোৱা একদম মুডত নাই চাগে মানে বহুত ভিৰ হ'ব ডিম্পুৰ দোকান অপেনিং কৰিব গোটেই নলবাৰীৰ ল'ৰাবিলাক আহিছে বলক গাইজ একদম শেষলৈকে চাই থাককচোন কেনেকুৱা মজা হৈ আছে ভিডিঅ'টো মই ভিডিঅ' বনাব পৰাই নাই আচলতে যিখিনি অলপ ফুটেজ লৈছোঁ সেইখিনি আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ Not easy from the start. There were days when I fell apart. Just keep following your heart. Keep that hope, 'cause it's hope. ভাই আজি সদায় বেলেগৰ দোকান অপেনিং কৰা আজি নিজৰ দোকান অপেনিং কৰাৰ অনুভৱটো কেনে সেইটো লাগে ময়ো ভাবিছিলোঁ যে এখন সৰুকৈ কিবা দোকান টাইপত দিওঁ আমি ৰাতিবিলাক আহি বহিম ইমান বেছি মানুহে যি আদৰি ল'ব বহুত ভাল লাগে থেংক ইউ এতিয়া দোকানৰ ভিতৰত মই নিজে সোমাব পৰা নাই দোকানৰ ভিতৰত ডিম্পুৱে কাৰণ গৰমত একদম উতলি আছে তাতে সিজি গৈছে হাত বৈ লৈ গৈছে মানুহবিলাক এ চি এটা লগাব লাগিছিল নহয় ভাই এ চি লগাম মই মানে ইমান আশা কৰা নাছিলোঁ গাইজ ফাইনেলি এয়া ডিম্পুৰ দোকানত এয়া ৰিপুদাৰ লগত একদম আজি আমি দোকান একদম খালী কৰি চব একদম লুটি লৈ যাম পইচা নিদিয়াকৈ খালী কৰি দিম ভাই মানে কি অভাৱ চোন নেকি ডকাইত একদম ৰাস্তা ৰাউণ্ডে একেলগে লগ পাই আহি আছোঁ নষ্ট হৈ যাব মানুহ নষ্ট হৈ যায় নাই ৰাইজৰ দাবী বিকাশক কৈ দিয়া ৰাইজৰ দাবী কেক কাটবা দিছে কেকটো গলি যাই আছে
কেকটো গলি যাই আছে সকলোকে মই কৈ দিওঁ সকলোকে কৈ দিওঁ এই দোকানখন অনলি মোৰ নহয় আমাৰ মানে লোকেল ল'ৰাকেইটাই ভাবিলোঁ যে সদায় সন্ধিয়া সন্ধিয়া আমাৰ ঘৰত আড্ডা দিয়াতকৈ এটা ৰুম টাইপৰ বনাব হিচাপে হেলমেট পাব ভাই তহঁতি চবে দোকান আছে দোকানৰ নামটো জানা নেকি নামটো কি দিব নুসুধে নামটো মই এতিয়ালৈকে ভাবাই নাই কিন্তু এইখন নাম নোহোৱা দোকান কাৰণ নামতকে মানে কাম ইম্পৰ্টেণ্ট এই দোকানখিনি ভাল কাম কৰিব আপোনাৰ মাথাক প্ৰটেকশ্যন দিব পিছফালে ডিম্পুদাৰ দোকান আছে D4B মানে দোকানখনৰ নাম হ'ব দোকান ফৰ বাইকাৰ আৰু ফাইনেলি এতিয়া কেক কাটা হ'ব মেচ নাই দিব অবস্থা তোমাৰ দোকানত কি কৰলা দেখছা নাই পলাইছে মোক কি কল আৰম্ভ কৰছি গাইজ ডিম্পুৰ দোকান অপেনিঙৰ মিঠাই খালোঁ এয়া ফাইনেলি আহি পালোঁ মানে মই য'ত ডিউটি কৰোঁ তাতে আহি পালোঁ ঘৰত নহয় ঘৰ কাইলৈ যাম আৰু ডিম্পুক ভিডিঅ'ত দেখাৰ পৰা ভিডিঅ'ত যেনেকুৱা অৰিজিনেলেও তেনেকুৱা বহুত ৰেছপন্স পালোঁ ডিম্পুৰ পৰা আৰু ৰিপুনদাৰ পৰাও বহুত আছামৰ ৰিপুনদাৰ পৰাও বহুত ৰেছপন্স পালোঁ ইমান ডাঙৰ ডাঙৰ ইউটিউবাৰ হয় আমাক যে ইমান ৰেছপন্স দিয়ে বহুত বহুত ধন্যবাদ তেওঁলোকলৈ আৰু ডিম্পুৰ ঘৰতো ভাল ৰেছপন্স পালোঁ ইমান ভিৰৰ মাজতো ভাল ৰেছপন্স দিলে মঙলদৈ পৰা যোৱা বুলি কোৱাৰ কাৰণে আকৌ যিসকলে মানে দেখাই পাইছে ভিডিঅ'টোত মানে অৱস্থা বেয়া হৈ গ'ল আৰু আপোনালোকক দেখুৱাব নোৱাৰিলোঁ আৰু বহুত ক্লিপ আছিলে দিবলৈ হ'লে এখন চিনেমাৰ নিচিনা হৈ যাব সেইটো কাৰণে গাইজ এইখিনিতে আৰু ভিডিঅ'টো এইখিনিতে বনালোঁ আৰু যিসকলে ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু যিসকলে নতুনকৈ মোৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ গাইজ ভিডিঅ'টো ইমানে ঠিক আছে গাইজ জয় অসম বাই